কেতিয়াও কাৰোবাৰ প্ৰিয়জন হ'বলৈ গৈ কেতিয়াও প্ৰয়োজন নহবা, নহ'লে গোটেই জীৱন তুমি আঘাত আৰু কষ্ট পাই থাকিবা। প্ৰশংসা তুমি যিমান পাৰা কৰা, কিন্তু অপমান ভাবি চিন্তি কৰিবা, কাৰণ অপমান হৈছে এনেকুৱা এটা ঋণ যিটো সুযোগ পালে তোমাক এদিন ঘূৰাই দিব। যোনে সকলোৰে আঁতৰত নিজকে অকলশৰে যেতিয়া কান্দি থাকে, সিহঁত কেতিয়াও মিছা অভিমান কৰিব নাজানে। যোনে তোমাক বাৰে বাৰে কষ্ট দিয়ে, তাৰ ওচৰত কেতিয়াও নাযাবা। যোনে তোমাৰ কষ্টৰ সময়ত তোমাৰ কাষত থাকিব, তাক অলপ সময় দিবলৈ চেষ্টা কৰিবা। যোনে তোমাৰ খং অভিমান সহ্য কৰাৰ পিছতো তোমাক কেতিয়াও এৰি থৈ নাযায়, তাতকৈ বেছি ভাল পোৱা তোমাক কোনেও দিব নোৱাৰিব। যেতিয়া তুমি অনুভৱ কৰিব পাৰিবা তোমাৰ পৰিস্থিতি বেয়া হ'বলৈ গৈ আছে, তুমি লাহে লাহে ভাঙি পৰিছা, তেতিয়া সদায় এটা কথা মনত ৰাখিবা, ওপৰৱালাৰ তোমাৰ লগত সদায় আছে। কোনোবা এজনে এটা সুন্দৰ কথা কৈ গৈছিল, জননী আৰু জন্মভূমি স্বৰ্গতকৈও ডাঙৰ। অকল হাঁহিলেই মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। কেতিয়াবা কেতিয়াবা কান্দাৰ মাজতো সুখ লুকাই থাকে। কাৰোবাক ভাল পাওঁ বুলি সদায় প্ৰকাশ কৰি থাকিলেই ভাল পোৱা হৈ নাযায়, নীৰৱতাৰ মাজতো ভাল পোৱা হয়। জীৱনত যিমান ডাঙৰ মনৰ মানুহ হবা, সিমানখিনি বুজিব পাৰিবা। জীৱনত কোনো কিছু লৈ কাৰোবাৰ লগত তৰ্ক কৰাতকৈ নীৰৱে থকা বহুত ভাল। এটা কথা কি জানা, খং মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু, যি মানুহৰ পৰা সকলো আঁতৰাই লৈ যায়। সেইকাৰণে জীৱনত খং কণ্ট্ৰল কৰিবলৈ শিকা আৰু সদায় নিজকে হাঁহি মুখে ৰাখিবলৈ যত্ন কৰিবা। মৰমৰ ভিউৱাৰ্ছসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা মটিভেশ্যনেল ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।